ভাৰত কেতিয়া স্বাধীন হৈছিল? উত্তৰ 15 আগষ্ট চনত। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? পণ্ডিত জৱাহৰলাল নেহৰু। বন্দে মাতৰম গানখন কোনে লিখিছিল? উত্তৰ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ইনকিলাব জিন্দাবাদ ধ্বনি কোনে জনপ্ৰিয় কৰিছিল? উত্তৰ ভগৎ সিং। ভাৰতৰ জাতীয় পতাকাৰ নাম কি? উত্তৰ ত্ৰিৰংগা। ভাৰতৰ জাতীয় পতাকাৰ তিনিটা ৰং কেইটা কি কি? গেৰুৱা বা কেশৰী, বগা আৰু সেউজীয়া। ভাৰতৰ জাতীয় সংগীত কি? উত্তৰ জন গণ মন। ভাৰতৰ স্বাধীনতাৰ পিতৃ কোন বুলি জনা যায়? উত্তৰ মহাত্মা গান্ধী। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ। জন গণ মন কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰূপে স্বীকৃতি লাভ কৰিছিল? 24 জানুৱাৰী 1950 চনত। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিৰ নাম কি? উত্তৰ ৰাজেন্দ্ৰ প্ৰসাদ। জন গণ মন প্ৰথম কেতিয়া গোৱা হৈছিল? উত্তৰ 1911 চনত কলকাতাত। স্বাধীনতাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। ভাৰতৰ স্বাধীনতাৰ লাভৰ পূৰ্বে শেষ ভাইচৰয় কোন আছিল? উত্তৰ লৰ্ড মাউণ্টবেটেন। স্বাধীনতাৰ পাছত ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া হৈছিল? 1951 চনৰ পৰা 1952 চনত। স্বাধীনতা দিৱসৰ প্ৰথম পতাকা উত্তোলন ক'ত হৈছিল? উত্তৰ লালকিল্লা, দিল্লী। ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা খচৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰ বি. আৰ. আম্বেদকাৰ।